Hello guys, very good morning. মই আজি যাম অলপ দূৰলৈ যাম। আন্ধাৰ হৈ আছে ৰাতিপুৱা মানে আন্ধাৰ নেকি ৰাতিপুৱা হহ হৈছে আৰু অলপ হৈ আছে। গৰঙালৈকে বাইকত যাম। তাৰ পৰা আৰু দাদা আহি আছে সিহঁতৰ লগত আমি যাম মানস নেশনেল পাৰ্ক। চাৰক ভিডিঅ'টো ই থবল মোৰ লগত গৈ আছে মোৰ লগত। একদম ৰাতিপুৱা মানে এতিয়া কেইটা বাজিলে টাইম কিমান হ'ল? এতিয়া তোমাৰ 4:30 বাজিছে। চাৰক ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ, দিনত শেষ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সানরাইজ দেখিম আজি বহুত দিনৰ পিছত আজি উঠিছোঁ মৰ্নিং গৈ আছোঁ এতিয়া আমি পাপলে মোক থৈ আহিব এতিয়া বলক গৈ থাকোঁ এতিয়া কুঁৱলী একদম পুৰা ফালি গৈ আছোঁ এতিয়া কুঁৱলী বহুত পৰিছে লাগিছে পুৰা পামগে আৰু বেছি দূৰ নাই আল্টিমেট চাহ বাগান এয়া আপাৰ আসামৰ চাহ বাগান লোৱাৰ আসামলৈ গৈ আছোঁ তাতো চাহ বাগান চামগৈ আমি ব'লক গৈ থাকোঁ গুড মৰ্ণিং বাই থেংক ইউ পাই গ'লোহি গৰঙা ৰখি আছিলে হ'ল যা উঠি গ'লোঁ ফৰগাৰ্ডিং ৰেলৱে ষ্টেচন জংচন আমি এতিয়া কাজিৰঙা পাইছোঁহি গৈ আছোঁ পুৰা সেইজন মূত্ৰ বিসৰ্জন কৰিবলৈ ৰখিছোঁ এতিয়া আমি কাজিৰঙা পাইছোঁহি আৰু বহুত দূৰ আছে কেইটা বাজিলে এতিয়া টাইম 6:43 হৈছেহে গোটেই দিনটো আছে আজি তাৰ ভিডিঅ'টো বলক গড় কাজিৰঙা গড় আমি এতিয়া পাইছোঁহি কাজিৰঙা ৰ'দটো দিছে অলপ এইফালে গড় ওলাইছে তাতে গড় চাবলৈ আহিছোঁ মানে এটা গড়হে দেখোঁ ইয়াত কেতিয়াবা দুটা বা এটা দেখোঁ কিন্তু এতিয়া 5টামান দেখিছোঁ একেলগে এখানে ৰখি দিছোঁ চাবলৈ আপোনালোকক দেখাছোঁ ৰ'ব ফোন কেমেৰা ধৰিব পৰা নাই গড়কেইটা এইকেইটা দূৰত আছে গড় 4টা আছে গড় বাঘ চাবলৈ গৈ থাকোঁতে গড় দেখিছোঁ মাজতে মই বেক কেমেৰা গৈছোঁ ৰ'ব গড় 1 2 3 4টা আছে 4টা গড় এইটো মহ বনৰীয়া মহ নি সেইটো বনৰীয়া মহ ন বনৰীয়া মহ সেইটো হৈ গ'ল গড় চাই আকৌ গৈ থাকোঁ আমি এতিয়া বাঘ চাবলৈ মানস নেশ্যনেল পাৰ্ক এতিয়া চবকে চিনাকি কৰিছোঁ মই এইজন হৈছে আমাৰ তৰুণ দা হয় এইজন চন্দন দা আৰু এজন মাধুৰ্য দা চিম্পুল ড্ৰাইভাৰ আমি 4জন গৈ আছোঁ এজন চিম্পুল ড্ৰাইভাৰ এজন একদম চিম্পুল ড্ৰাইভাৰ গৈ আছোঁ চাই থাকক ভিডিঅ'টো কলিয়াভোঙা দলং এইখন বনাই আছোঁ নতুনকৈ কলিয়াভোঙা দলং চলি আছে পানী নাই ভাল হ'ব য'ত কাষ্টমাৰ থাকিব ত'তে খানা ভাল হ'ব হয়তো হয় বাৰু কাষ্টমাৰ য'তেই বেছি হয় তাতে খানা ভাল হ'ব খানা খাবলৈ ৰাতিপুৱা পৰা একেলগে খোৱা নাই ঘৰত চাহকণে খাই আমি এতিয়ালৈকে 208 কিলোমিটাৰ আহিছোঁ আৰু 200 কিলোমিটাৰ আছে যাবলৈ গৈ আছোঁ ৰাতিয়ে অহা গৈ আছোঁ আইও ৰখিছোঁ এতিয়া ইয়াত আকৌ যাম এতিয়া চাই থাকক ভিডিঅ'টো
গাড়ী পলিউশ্যন নাই, পলিউশ্যন ফেল হৈ আছিলে, সেইকাৰণে পলিউশ্যন মানে উলিয়াবলৈ ল'লে। কিন্তু এটা কথা হ'ল কি পলিউশ্যন এতিয়া আজিকালি মানে পলিউশ্যন উলিয়াবলৈ হ'লে পুৰণা পলিউশ্যন পেপাৰখন লাগিব, তেতিয়াহে মানে উলিয়াব পাৰিব। তাত মানে অলপ প্ৰব্লেম হৈছে। এইটো ৰুলটো মানে এসপ্তাহ হৈছে কৰা। আপোনালোকে যদি মানে পলিউশ্যন কৰিবলৈ আহে, মানে পলিউশ্যন পেপাৰখন যদি উলিয়াবলৈ আহে, তেতিয়া মানে পুৰণাখন লৈ আহিব লগত, নহ'লে প্ৰব্লেম হ'ব, মানে উলিয়াবলৈ অকণ অসুবিধা হয়। সেইকাৰণে মানে এতিয়া ৰখি আছোঁ, পলিউশ্যন বিচাৰি আছোঁ, পাওঁ নে নাপাওঁ। যদি নাই আৰু পলিউশ্যন নোহোৱাকৈ যাবগৈ লাগিব আৰু ৰিক্স লৈ। এক্সেল দিব নালাগে ন? এক্সেল দিব নালাগে আজিকালি? নাই, ডিজেল গাড়ীবিলাক লাগে। অঁ, ডিজেলৰ লাগে ন? পলিউশ্যন উলিওৱা হৈ গ'ল। মানে ডিজেল গাড়ীত পলিউশ্যন উলিওৱা লয় 130 আৰু পেট্ৰল গাড়ীত লয় 110, বাইকত লয় 85। পলিউশ্যন উলিওৱা হৈ গ'ল। এতিয়া আমি কিবা খাবলৈ যাওঁ। পিছফালে ধাবাখন দেখিছে, সেইখনতে খাম এতিয়া কিবা এটা আমি। চাই থাকক ভিডিঅ'টো। ঢেৰ অৰ্ডাৰ। হাতখন ধুই আহোঁ। কি দিছে তাৰকা? কি কৈছে এইবোৰ? ভাত কৈছে নেকি? কেলে দেখা নেকি দেখি? বাকী মোক নেকি? মাংসটো কি? হে মটন। মটন খাই লওঁ। মজাকৈ খাই ল'লোঁ আৰু এতিয়া টেনশ্যন নাই আৰু একদম তাত গৈয়ে ভাত খামগৈ আৰু এবাৰ। ৰুটি খালোঁ পূৰা মজাকৈ, চব খাই লওঁ খালোঁ বলো। এতিয়া গৈ আছোঁ মানাস নেশ্যনেল পাৰ্ক। আজিতো নাচাওঁ বাৰু, তাত পাই লওঁগৈ। ৰিজৰ্ট বুক কৰি থোৱা আছে, তাত থাকিমগৈ আজি। বস্তুটো বাহিৰে অলপ চাম আৰু যেনিবা। আমাৰ এজন চিম্পুল ড্ৰাইভাৰ, চাংগাছ লগাই একদম পূৰা ৰক। গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, চাই থাকক। হৈছোঁগৈ আৰু আছেগৈ 5.9 কিলোমিটাৰ। কিমান আহিলোঁ টোটেল? 408 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে, আৰু আছেগৈ 5.8 কিলোমিটাৰ। 249 হৈ গ'ল। 5টাতে গাড়ী উঠি আছোঁ। আহি আছোঁ। এইয়া শুনাছে আৰু বাঘ পামগৈ আৰু এতিয়া। জোৰ নাইকিয়া হৈ গৈছে আৰু কিবা শকতি নাইকিয়া হৈ গৈছে আৰু গাত দুবল নাইকিয়া হৈছে আৰু পামগৈ আৰু এইখিনিত পালোহি আৰু গাত একেবাৰে দুবলে নাই মানে পামগৈ আৰু চাই থাকক। আমি পাই আছোঁহি এতিয়া মানাস নেশ্যনেল পাৰ্ক, আৰু বেছি দূৰ নাই, গৈ আছোঁ। এইটো আমাৰ লৱাৰ আছামৰ বাগান। এই পাই গ'লোহি আমাৰ মেইন গেট দেই। এইখন 350 মিটাৰ আছে অকল আৰু আমাৰ ডেষ্টিনেশ্যনলৈ। কিন্তু আমি ইয়াত আজি নোসোমাওঁ, আজি চামহে বাহিৰে। আমি কাইলৈ আহি ভিতৰত সোমাম। আজি জাষ্ট বাহিৰৰ পৰাই আপোনালোকক দেখাওঁ। এইখন এইটো মানাস নেশ্যনেল পাৰ্ক। আমি এতিয়া যাম এইখন, আমি এতিয়া যাম লেফ্ট ছাইডত। এইফালে সোমাব লাগিব মানাস নেশ্যনেল পাৰ্কলৈ, কিন্তু আজি নাযাওঁ, কাইলৈ যাম। এতিয়া আমি গৈ আছোঁ প্ৰথমতে আমাৰ ৰুমলৈ। ৰুম পাই গ'লোহি। চালিয়া লাগিছে ন? দাদা ভালনে? ঠিকে লাগিছে নে? আহিবনে? টেম্পাৰেচাৰ আছে 94.8। দাদা জিপ চিপ দিব নেকি ইয়াৰ পৰা, নে তাত সোমাবলৈ নে বেলেগকৈ আকৌ এক্সট্ৰাকৈ ল'ব লাগিব? ইয়াৰ পৰাই হ'ব চব? আজিতো নহ'ব, কাইলৈ ইয়াৰ পৰাই দিব ন চব? চব দাবুলে ৰুমবোৰ কৈছোঁ। পাই গ'লোহি ৰুম। আজি আমি ইয়াতে থকা হ'ব।